এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এয়া আমি শিৱসাগৰলৈ ওলাইছোঁ ভণ্টি ঘৰলৈ। ভণ্টি নন্দেকৰ ঘৰ আমগুৰিত আছে। আমগুৰি যাম। আমগুৰিত বিয়া আছে, আপোনালোকে চাই থাকিব। তাত আমি কি দেখাওঁ, কি খাওঁ, কি দেখে আপোনালোকে সকলো চাই থাকিব আৰু মাৰ চেনেলটো সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। এয়া মা নেযায়, আমি যাম। আৰু এয়া আমি ষ্টেচন পাই গ'লোহি। ট্ৰেইন লেট আছে আজি, আমি এতিয়া অলপ দেৰি ৰ'ব লাগিব। ট্ৰেইন আহি গ'ল। আমি ট্ৰেইনত উঠি আমগুৰিলৈ এতিয়া গৈ আছোঁ। আমি ট্ৰেইনত গৈ আছোঁ বহু দূৰ, 3 ঘণ্টা বাট। 3 ঘণ্টা সময় আমি ট্ৰেইনতে গৈ আছোঁ। ট্ৰেইনত যাওঁতে অকণমানি মাইনা এজনী লগ পালে। সিহঁতে একেবাৰে নামেই ৰাখি ল'লে, মাইনাজনী যেন ঘৰলৈ লৈ যাম লাগিছে বুলি কৈছে আমাৰ বেটাই। আমি আমগুৰি ষ্টেচন পাই গ'লোহি। আমাক সীমান্ত আৰু চেনাই বলেৰোত নিবলৈ আহিলে। আমি আহি পাই গ'লোহি আমগুৰি। আমাক মাইনা আৰু আইজনীয়ে আগবঢ়াই নিবলৈ আহিছে। এয়া বিয়া ঘৰ পাই গ'লোহি। সৰু সৰু ভণ্টিকেইজনীয়ে ইমান সুন্দৰকৈ বেলুন ডেক'ৰেশ্যন কৰিছে, মোৰ দেখিয়েই ভাল লাগি গ'ল আৰু মই ভিডিঅ' কৰিলোঁ।
এয়া কইনা মেহেন্দি লগাই ৰেডি হৈ আছে। এইফালে আমাৰ মাইনাই চাহ দিছে। এয়া বিয়া ঘৰত একেবাৰে কাম হৈছে, সকলো ব্যস্ত হৈ পৰিছে, হাত কাটিছে, সকলো মহিলা আহিছে গাঁৱত। আমাৰ চুমচুমে বিয়া ঘৰত বা এজনী লগ পালে, বাজনীক মেহেন্দি লগাই দিছে। সকলোৱে আনন্দ ফূৰ্তি কৰিছে। এয়া আমাৰ গুণগুণ আৰু আইজনীও সকলোৰে লগত নাচিছে। এয়া সকলোৱে পানী তুলিবলৈ সাজু হৈছে। পানী তুলিবলৈ সকলো ওলাইছে। আমিও লগতে ওলালো। এয়া কইনাক এতিয়া কলৰ বেৰিলৈ গা ধুৱাবলৈ অনা হৈছে, গা ধুৱা নিয়ম কৰা হৈছে। কইনাক মাহ হালধিৰে গা ধুৱাইছে আমাৰ আইজনী আৰু কইনাৰ আইতাকে।
এয়া কইনাক এতিয়া ৰভালে অনা হৈছে।
খুলিব চাব সকলো দেখুওৱা হ'ব আপোনালোকে চাই থাকক এয়া দেখিছেনে প্ৰেজেন্টবিলাক খোলা হৈছে পেকেটৰ পৰা ভণ্টিয়ে দিয়া গিফ্ট সোণৰ খাৰু এয়া বহুত গিফ্টৰ পেকেট খুলি এতিয়ালৈকে শেষেই হোৱা নাই সকলোৱে গিফ্টৰ পেকেট খুলি দেখুৱাই আছে কইনাক
গীতৰ কিতাপ এখন উঠিছে জানানে 2023। বিয়া ঘৰত ফটোশ্বুট কৰা হৈছিলে এয়া কেইখনমান ফটো আপলোড কৰা হৈছে।
ঘৰৰ পৰা যাবলৈ ওলালোঁ, ৰেডি হৈ আছোঁ। এতিয়া আমি পেচেঞ্জাৰত যাম। পেচেঞ্জাৰ পাইছেহি আৰু আমি ষ্টেচন যাবলৈ ওলাই আছোঁ, ৰেডি হ'লোৱে। আমি সোনকালে যাব লগা হৈছে কাৰণ ঘৰতো এখন বিয়া আছে, সেইকাৰণে আমি সোনকালে আজি ৰাতিপুৱাই ৰেডি হ'লোৱে আৰু। আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু সকলোকে বাই বাই দিলোঁ আৰু সকলোৱে আমাক বাই বাই দি বিদায় দিছে। এয়া আমি ষ্টেচনলৈ গাড়ীত গৈ আছোঁ। এখন বনাইছে আমাক মাইনাই আগবঢ়াবলৈ আহিছে। আইজনী পাই গ'লোহি। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।